নমস্কাৰ সকলোকে। আমি আহিছো ইয়া চব বিয়া ঘৰলে। মানে আজি বিয়া নহয়, আজি কিবা পূজা আছে। তো আজি আমি আহিলো ইয়াত। কি পূজা মানে আমাৰ ডালু মানুহে মানে এইটো কিবা পূজা কয়, বকচুৰ গান বুলি কয়। আৰু আপোনালোকে কি কয় নাজানো। আৰু মানে পূজাটো কিহৰ পূজা, কেনেকুৱা পূজা আপোনালোকক দেখাই থাকিম। ষ্টেপ বাই ষ্টেপ মই দেখাবলৈ চেষ্টা কৰিম। আৰু ইফালে পুৰা গোটেই গাঁৱৰ মানুহ পুৰা আহিছে। আৰু অহাকালি মানে আছে পূজা ইয়াত। আৰু এইবোৰ ছোৱালীকেইটা মানে পুৰা ভিডিঅ' বনোৱাত ব্যস্ত। আৰু মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। আৰু এইফালে মানে পূজাৰী কেইটা আছে, মই আৰু আগলৈ নাযাওঁ। ইফালে পুৰা গাঁৱৰ মানুহ পুৰা বৰ্তা আৰু আহি আছে লাহে লাহেকে। আৰু বহুত মানুহ আছিলে। মানে ইয়াৰ পূজাটো এনেকুৱা চিষ্টেমত যে মানে কৃষ্ণৰ যোনটো মানে সৰু কালৰ পৰা মানে ডাঙৰ হোৱা কি মানে তাৰ যে যিকেইটা লীলা থাকে না, মানে সেইকেইটা মানে ইয়াত দেখুওৱা হ'ব। আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই থাকিব শেষলৈকে ভিডিঅ'টো। মই ষ্টেপ বাই ষ্টেপ আপোনালোকক বুজাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰো। আৰু মানে লাহেকে পুৰা মানুহ আহি আছে, ইয়াত লাহেকে পুৰা মানুহ আহি আছে। আৰু এনেকে আহিলে কৃষ্ণ হ'ল। আপোনালোকক মই এনেকে সৰু সৰুকে এটা এটা ষ্টেপ মই দেখাই গৈ থাকিম। মানে গোটেইটো মই দেখাব নোৱাৰো, নহ'লে পিছতো বহুত দীঘল হৈ যাবগে। মই এনেকে সৰু সৰুকে এটা এটা ষ্টেপ দেখাই থাকিম। আপোনালোকে চাই থাকিব একেলগে। আৰু মই মানে এতিয়া অলপ ভিডিঅ'টো স্পীড বনাই দিছোঁ, কাৰণ শ্ল'কে বনাই দিলে ভিডিঅ'টো বহুত দীঘল হ'ব। সেইবাবে মই অকণমান স্পীড বনাই দিছোঁ। আৰু এতিয়া আহিলে দণ্ডবোধ বুলি কোৱা হয় ইয়াত। মানে পৰা দৈ কিবা যাব। আৰু এতিয়া যেতিয়া নন্দগোচ আহিছে, তো আপোনালোকে চাই থাকক একদম শেষলৈকে। পুৰা হাঁহি ওলাব। মানে এনেকুৱা টাইপৰ মানে কেতিয়াবা পানী নিচিনা হ'ব। কেতিয়াবা আপোনালোকে আৰু নন্দগোচে এইটো দুটা বাল্টি কিয় আনিছে জানে আপোনালোকে? দুটা বাল্টি মানে দুধ ভৰাব, গাখীৰ খিৰাব। মই আৰু ইমান বেছি কৈ নাথাকোঁ, আপোনালোকে কাহিনীকেইটাও চাই যাওক, শুনি যাওক, আপোনালোকে বুজি পাব। Saya yakin bahwa lagi মানে যেতিয়া মানে গায়ক মানে ঘিৰাই দিয়ে, তেতিয়া যেতিয়া মানে
বাছটোৱে মানে ডিষ্টাৰ্ব দিয়ে যে গৈ সেইটো মানে দেখাই পোৱা হৈছে আকৌ বুজি গৈছা মানে গায়ক চাচাটো চব আকৌ ক'ত গৈ আকৌ লগে পোৱাকৈ আহিব আপোনালোকে চাই থাকক আৰু এতিয়া নন্দগোচৰ ৰাস চলিব নন্দগোচ আহিলে আৰু কৃষ্ণহঁতে গুচি গ'ল আৰু আকৌ এবাৰ আৰু গাইজ এতিয়া চোৱা কেতিয়াই বেছি ফানিটো হ'ব আপোনালোকে চাই থাকক এতিয়া পুৰা হাঁহি ওলাব नाम सामना नहीं इसी का लोग खाता है ऐसा खाना एकदम खाना কেনে দিলে এতিয়া খানা মানে কোনফালে যাব নাযাব এই মানে একে ৰাস্তাই বিচাৰি পোৱা নাই খানাক ধৰিলে আৰু নেংৰা পৰি গ'ল नेंगरा कुत्ता दिवो मानी ना নেংৰা বেচাৰা বহুত কষ্টত আছে দিয়ক বেচাৰা সি ভালকে যাবই নোৱাৰে আৰু এইখন হৈছে পুৰা মেইন ভগৱানটো আমাৰ আৰু এতিয়া পুৰা নাচি আছে আৰু পিছফালে এয়া এজন আছে কিয় মানে আছে আপোনালোকে জানেনে এইটো ৰছীৰে বান্ধি তাক ধৰি আছে যদি এইটো মনা হয় যদি বোলে এইটো ৰছীটো এৰ খাই যায় তেতিয়া মানে এইটো ক'ত যাব এইটো কোনেও নাজানে মানে এইটো এনেকুৱা ভগৱান ক'ত বা যাব নিজেও নাজানে আৰু এতিয়া পুৰা কটা মাৰি আছে আৰু এতিয়া পুৰা আমাৰ ভগৱানৰ পুৰা মেইন ফেচটো চাওক আপোনালোকে পুৰা আপোনালোকে যদি জানে আপোনালোকে জনাব যে চাওক পুৰা ফুল আছে সব দুধ কিবা কৰি দিলে সব গাখীৰ এয়া চাগেতে কেনেকৈ মাৰিব সিহঁতক নন্দগোচে পুৰা দুখ কৰি আছে এতিয়া চাওক তাৰ চব গাখীৰ মানে পুৰা খাই দিলে পেলাই দিলে আৰু এতিয়া এইফালে কিছুমানে দহি কিবা কৰিব দহি বনাব সিহঁতে কিবা খাই দহি খাই আছে বগাই বগাই খায় এয়া চব বহাই দিলে ভাই
আমার ভাই খন্দক মাঙ্গাইয়া তোমাকে ভয় পাইয়া আৰু গাছ এয়া বগলী আহিছে আমি অহাতে মানে অলপ পলম হ'ল মানে আমি অলপ গুচি গৈছিলো আৰু এয়া চাওক বগলীটো আহিছে এতিয়া মানে বগলী ৰাক্ষস হৈ আহিছে কৃষ্ণক গিলি গিলি দিছিলে সেইটো এতিয়া দেখুওৱা হ'ব আপোনালোকে চাওক কৃষ্ণ গিলি ললে বগলীয়ে আপোনালোকে দেখিলে আৰু এতিয়া কৃষ্ণৰ পেট ফালি ওলাই যাব আপোনালোকে চাওক এইয়া ওলাই গৈছা কৃষ্ণ ওলাই গ'ল আৰু এতিয়া বগলী পৰীক্ষা কৰিব এয়া বগলী বিহু কৰি আছে এয়া বগলী বগলীলে বগলী পৰীক্ষা কৰিব আহিছে বগলী দিকে ধৰিছে বগলী কেইটা চেপেটা বনাইছে এয়া বগলী দেখুৱা বগলী দিলে আমি বড় বড় করে দেখি বগলী উপরে বকরা পিস্তল মারি দিলে সরি বগলী মারি দিলে তো আজিৰ ভিডিঅ'টো ইমানলৈকে আছিলে আপোনালোকে কেনেকুৱা পালে জনাব যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি থ'ব আৰু চবে এতিয়া গুচি গৈ আছে একেবাৰতে তো আজিলৈ টাটা বাই বাই